ডিয়াৰ ভিউয়াৰ্স ইউটিউবে ভিডিও এটা ভাইরাল হওয়ার কারণে তিনটা লক্ষণ থাকে সেই তিনটা লক্ষণ কি মই এই ভিডিওটো ধুনিয়াকৈ আলোচনা কৰিম আপনি আপলোড কৰা ভিডিওত সেই তিনটা লক্ষণ আছে নে নাই যদি নাই সেই প্ৰবলেমটো আপনি কেনেকৈ সলভ কৰিব সেইটো মই এই ভিডিওটো ধুনিয়াকৈ আলোচনা কৰিম কোনে বাৰে নিবিচাৰে যে তোৰ ইউটিউবৰ ভিডিও এটা ভাইরাল হ'ব ভিডিও এটা ভাইরাল হোৱা মানে নেক্সট ভিডিও এটা ভাইরাল হ'ব ইয়াৰ পিছত আৰু এটা ভিডিও ভাইরাল হ'ব আৰু এনেকৈ ভিডিও ভাইরাল হৈ থাকিলে কি হ'ব চেনেলটো গ্ৰো কৰিব গতিকে সকলোৱে বিচাৰে তে ভিডিওটো ভাইরাল হ'ব কিন্তু আমি ভিডিও আপলোড কৰাৰ পিছত আমাৰ ভিডিও ভাইরাল নহয় আৰু ভাইরাল কোন কেটা লক্ষণৰ কাৰণে ভাইরাল হ'ব বা সেই লক্ষণকেইটা যদি থাকে আমাৰ ভিডিও ভাইরাল হ'ব আমি কিন্তু যদি নিশ্চিত হৈ জানিব পাৰো তেতিয়াহে আমাৰ ভিডিওটো ভাইরাল হোৱাৰ সম্ভাৱনা বেছি থাকে আমি হেতুতে আশা কৰিম বা আমি হেতু যদি হেতু লক্ষণ নাথাকে আমি কি কৰিব লাগিব মডিফাই কৰিব লাগিব সমাধান কৰিব লাগিব সেই লক্ষণকেইটা আমি এই ভিডিওটোত ধুনীয়াকৈ জানাম ডিয়াৰ ভিউয়াৰ্স যদি আপোনালোক মোৰ চেনেল প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব লগতে অল নটিফিকেশ্যন অন কৰি ৰাখিব আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে থ্যাংক ইউ সো মাচ ডিয়াৰ ভিউয়াৰ্স তেন্তে দেৰি নকৰিবলৈ ভিডিও আৰম্ভ কৰোঁ আমাৰ ইউটিউবৰ ভিডিও এটা ভাইরাল হ'বৰ কাৰণে তিনটা লক্ষণ থাকে মই কৈছো না প্ৰথমতে আমি জানিলো আমাৰ ইউটিউব ভিডিও এটা ভাইরাল কেনেকুৱা সোর্সৰ পৰা হয় সেই সোর্স থাকে তিনটা এটা হৈছে চাৰ্জৰ পৰা হয় 2 নম্বৰ সাজেস্ট আৰু 3 নম্বৰ হৈছে ব্রাউজার ফিচার এই তিনটাৰ পৰাও আমাৰ ভিডিও ভাইরাল হয় আমাৰ ভিডিও ধৰণো থাকে তিনটা এটা হৈছে এভারগ্রিন যেটো সদায় এনি টাইম চলি থাকে ধৰক ইউটিউব চেনেলটা কেনেকৈ খুলিব পাৰি এইটো কি হ'ব সদায় চলি থাকিব এতিয়াৰ পৰা নহয় এইটো আগৰ পৰা চলি আহিছে আৰু শেষলৈকে চলি থাকিব কাৰণ ইউটিউব চেনেল ক্ৰিয়েটৰসকলে খুলিব বিচাৰিব নতুন নতুন ক্ৰিয়েটৰ ওলাব আৰু তেওঁলোকে সদায় চাই থাকিব কেনেকৈ চাই কিনি খুলিব পাৰি 2 নম্বৰ হৈছে ট্ৰেন্ডিং ভিডিও যেনে কাঁচা বাদাম ওলাইছিলে তাৰপিছত ওলালে কি পকা আঙুৰ মধুৰিআম এনেকুৱা এইবিলাক কি ভিডিওটো আপলোড কৰাৰ লগে লগে ভাইরাল হৈ যায় লাখ লাখ কোটি কোটি মিলিয়ন কি ভিউজ আহি যায় আৰু 3 নম্বৰ হৈছে ব্রাউজার এই অ্যাট্রাকটিভ কন্টেন্ট কিছুমান কন্টেন্ট থাকে মানুহৰ ইনি পছন্দ লাগে যেনে কমেডি টাইপৰ হয়নে বাৰু যি কি নহওক এতিয়া আহো আমি আমাৰ ভিডিওত কোন তিনটা লক্ষণ থাকিলে আমি জানিব পাৰিম যে আমাৰ ভিডিওটো ভাইরাল হ'ব 1 নম্বৰ ভিডিও এটা আপলোড কৰাৰ পিছত 2-3 মাহ কন্টিনিউ ইয়াৰ সিটিআর ক্লিক থ্ৰু ৰেট যেটো হেতু যদি 2-3-4 ভিতৰত নাথাকে 10+ 10ৰ ওপৰত থাকে তেতিয়ালে কি হ'ব আমাৰ ভিডিওটো ভাইরাল হোৱাৰ সম্ভাৱনাটো বেছি মানে ভাইরাল হ'বই কিন্তু হেতু কাৰণে ক্লিক থ্ৰু ৰেটটো কৰিবৰ কাৰণে কি কৰিব লাগিব আমি থাম্বনেলটো খুব ভালকে অ্যাট্ৰাকটিভ দিব লাগিব তেতিয়াই ক্লিক কৰিব গতে 2-3 মাহ কন্টিনিউ যদি থাকি যায় ক্লিক থ্ৰু ৰেট 10+ তেতিয়া আপোনাৰ ভিডিওটো ভাইরাল হ'ব ভিডিওটা ভাইরাল হোৱাৰ 2 নম্বৰ লক্ষণটো হৈছে কি আপোনাৰ ওয়াচ টাইমটো 2-3 মাহ ধৰক 5 মিনিটৰ ভিডিও এটা বনাইছে কিন্তু 3 মিনিট যদি ভিউয়াৰসকলে 3 মিনিট চাই এভারেজ 3 মিনিট কে চাই ধৰ কোনোবা 4 মিনিট চালে কোনোবা 4.5 মিনিট চালে কোনোবা 8 মিনিট চালে কিন্তু এভারেজ যদি 3 মিনিট প্লাস হয় 2-3 মাহ কন্টিনিউ থাকে তেতিয়ালে কি হ'ব আপোনাৰ ভিডিওটো ভাইরাল হ'ব নেক্সট আহিলে আপোনাৰ সাজেস্ট আপোনাৰ ভিডিওটো সাজেস্ট বা সার্চত যদি যায় তেতিয়ালে কি হ'ব আপোনাৰ ভিডিওটো ভাইরাল হ'ব ডিয়াৰ ভিউয়ার্স আজিলৈকে ভিডিওটো ইমানে আশা কৰো অলপ বুজিব পাৰিছে সকলোৱে দিগৰ স্বাস্থ্যৰ ভিডিওটো এটা শুনি হৈছে জয় হিন্দ।